ৰাতিপুৱাতে আহি কেনে এটা ৰেল লাইনত বুজি থাকিব লগা হৈছে মানে ৰেল গেট পঢ়ছি ক'ত যাই আছোঁ গাইজ কৈছোঁ ৰ'বক আজি মুস্তাফিজৰ আৰু মই আৰু জীৱন যাই আছোঁ আদিবাটৰ ঘৰত মানে আদিবাটে আজি আমাক দাৱাত দিছে বহুত দিনৰ পৰা সিহঁতৰ ঘৰত যাম বুলি কৈছিলোঁ যোৱা নাছিলোঁ সেইকাৰণে আজি সি মাতছি মানে এক্সামো শেষ হ'ল যিহেতু তো এতিয়া ধুনীয়াকৈ আমি আদিবাটৰ ঘৰো আহি পালোঁ আজি মানে আহি পাইছোঁ আমি এতিয়া আদিবৰ ঘৰ আৰু এইটো আদিব আৰু জীৱন আৰু মুস্তাফিজৰ আহিছে ন আহি আছে মুস্তাফিজৰ জীৱনো আনবাই গৈছে আজি মানে এক্সাম চেক্সাম শেষ হোৱা দেখি একালে লগ হৈছোঁ আৰু পুৰা পাৰ্টি খানা এটা খাম আৰু ঘৰত আৰু আজি বাইদেউ ঘৰত আহি নিমন্ত্ৰণ দিয়া হৈছে চিফ গেষ্ট আমাৰ আৰু অলপ পিছতে আমাৰ জীৱনো আহি পালাক আৰু এতিয়া আদিবে আমাৰ কাৰণে ধুনীয়াকৈ চাহ লৈ আহিছে আৰু এইফালে জীৱনে খাৱাত লাগিলে আৰু এতিয়া ময়ো ধুনীয়াকৈ গৰম গৰম পিঠা আৰু গৰম গৰম চাহ মুখত দিলোঁ আৰু এতিয়া চবেই চাহত লাগি গ'ল আৰু মানে আমি ড্ৰোনখনো লৈ আহিছিলোঁ মানে আদিবে ড্ৰোনখন লৈ আহিব দিছিল ইয়াতে বোলে উৰাবহি আৰু এতিয়া ধুনীয়াকৈ আদিবে ড্ৰোনখন উৰি আছে আৰু এতিয়া আমি ড্ৰোনখনো নমাই দিলোঁ আৰু এইফালে মানে ভাত বাঢ়িছে বোলে এতিয়া ভাত খাব আহি গ'লোঁ ভাত মানে পোলা ৰেডি কৰিছে গাইছে আজি খানা মজবুতেই আৰু গাইছে আদিবতে খানা আছিল আজি গাইছ তাকে খাইছোঁ আমি এতিয়া এইটো আদিব মালিক চাওক হেৰি কি বুলি কয় বিয়ে ঠিক হৈছে তাৰে খানা গাইছ হয় নেকি আদিব জীৱনত টিভিতে নপঢ়ে একে অলপ টাইম আদিবাটৰ ঘৰত থাকি আমি ওলাই আহিলোঁ অলপ ছানছেটৰ ভিউ চাব আৰু ছানছেটৰ ভিউ চাই আমি আহি পালোঁ হাউচক আৰু হাউচকৰ পৰা আদিবক জীৱনক আৰু মুস্তাফিজৰ চবকে বাই বাই দি মই এতিয়া ওলালোঁ ঘৰলৈ বুলি তো ঠিক আছে গাইছ লগ পাইছোঁ আপোনালোকৰ নেক্সট এটা মিনি ব্লগত তো দিলে বাই বাই